মাশাআল্লাহ ঘোষণা হল 2025 চনৰ পবিত্ৰ ৰমজানৰ দিনবাৰ। ৰমজান মাহৰ খবৰ শুনাৰ লগে লগে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। লগতে এগৰাকী মুছলমান হিচাপে কমেণ্টত মাশাআল্লাহ লিখিবলৈ নাপাহৰিব। আহি পালে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ তথা বৰকতৰ মাহ ৰমজান মাহ। কেতিয়াৰ পৰা আৰম্ভ হ'ব এই বৰকতৰ মাহ পবিত্ৰ ৰমজান মাহ? ইতিমধ্যে ঘোষণা কৰা হৈছে পবিত্ৰ ৰমজান মাহৰ দিন ও তাৰিখ। সবিশেষ জনাইছো, ভিডিঅ'টো সম্পূৰ্ণ চাওক। ঘোষণা হ'ল 2025 চনৰ ৰমজানৰ প্ৰথম ৰোজাৰ দিন তাৰিখ। 2025 চনৰ ৰমজান মাহ কেতিয়াৰ পৰা আৰম্ভ হ'ব তাৰ সম্ভাৱ্য দিন ঘোষণা হ'ল। বিশ্বৰ প্ৰতিগৰাকী মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে এয়া এক সুখবৰ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি বিশ্বৰ প্ৰতিগৰাকী মুছলমানক খবৰটো দিয়ক। 2025 চনৰ 2 মাৰ্চৰ পৰা পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। মধ্যপ্ৰাচ্যৰ বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে 2025 চনৰ 1 মাৰ্চৰ সন্ধিয়া ৰমজানৰ চন্দ্ৰ দেখা পোৱা যাব। সেই হিচাপে 2 মাৰ্চ প্ৰথম চেহেৰি। গোটেই কথাটো চন্দ্ৰ দেখাৰ ওপৰত নিৰ্ভৰ কৰে। যদি 29 মাৰ্চৰ সন্ধিয়া ৰমজানৰ চন্দ্ৰ দেখা নাযায় তেন্তে ছৌদি আৰবকে ধৰি মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত এই পবিত্ৰ মাহটো 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব। চন্দ্ৰ পঞ্জিকা অনুসৰি আৰবী বছৰ গণনা কৰা হয়। এমাহ কেতিয়া আৰম্ভ হ'ব সেয়া নিৰ্ভৰ কৰে চন্দ্ৰ দেখাৰ ওপৰত, আৰু ইয়াৰ বাবেই প্ৰতি বছৰে ৰমজানৰ সময় সলনি হয়। ৰমজানৰ চন্দ্ৰ দৰ্শনৰ পিছত সেই নিশা মুছলমানসকলে তাৰাৱিহ নামাজ আদায় কৰে। তাৰ পিছত সূৰ্য উদয়ৰ আগতে চেহেৰি কৰি সূৰ্যাস্তৰ পিছত ইফতাৰেৰে ৰোজা সম্পূৰ্ণ কৰে। পৃথিৱীৰ বহু দেশত চন্দ্ৰক খালী চকুৰে চোৱাটো এতিয়াও পচন্দ কৰা হয়, বিশেষকৈ মধ্যপ্ৰাচ্য আৰু দক্ষিণ এছিয়াৰ দেশসমূহত। কিন্তু অষ্ট্ৰেলিয়া, নিউজিলেণ্ডকে ধৰি কিছুমান দেশত হিচাপৰ ভিত্তিত ৰমজানৰ আৰম্ভণি আৰু শেষৰ তাৰিখ দিয়া হয়। সেই দেশবোৰত খালী চকুৰে চন্দ্ৰ চাবলৈ অপেক্ষাৰ অভাৱ। 2025 চনৰ পবিত্ৰ ৰমজান মাহটো দ্ৰুতগতিত ওচৰ চাপি আহিছে, যিয়ে ভক্তি, চিন্তা আৰু সম্প্ৰদায়ৰ এক নৱীকৃত ভাৱ কঢ়িয়াই আনিছে। বিশ্বৰ মুছলমানসকলৰ বাবে ৰমজান কেৱল ৰোজাৰ সময় নহয়, ই আধ্যাত্মিক সংযোগ গভীৰ কৰাৰ আৰু আপোনজনৰ সৈতে বন্ধন শক্তিশালী কৰাৰ এক সুযোগ। ইছলামৰ আটাইতকৈ পবিত্ৰ চহৰ মক্কাত ৰমজান পালন কৰাৰ অতুলনীয় তাৎপৰ্য আছে। মুছলমান পঞ্জিকাত ৰমজান মাহ, য'ত হজৰত মহম্মদৰ ওচৰত কুৰবান অৱতীৰ্ণ হোৱাৰ ওপৰত আলোকপাত কৰা হয়। ৰমজানত মুছলমানসকলে খাদ্য, পানী আৰু অন্যান্য শাৰীৰিক প্ৰয়োজনীয়তাৰ পৰা বিৰত থাকি সূৰ্যাস্তলৈকে ভোৰ ৰৈ ৰোজা ৰাখে। প্ৰতিদিনে সন্ধিয়া ইফতাৰৰ আহাৰ গ্ৰহণ কৰি ৰোজাৰ অন্ত পৰে, যাৰ ফলত কৃতজ্ঞতাৰ ভাৱ এটা জগাই তোলা হয়। চন্দ্ৰ কেলেণ্ডাৰৰ বাবে প্ৰতি বছৰে ৰমজানৰ তাৰিখ সলনি হয়, যাৰ ফলত প্ৰতি বছৰৰ পৰ্যবেক্ষণ শেষৰ তুলনাত অলপ আগতেই হয়। নিউজ ডেস্ক, নিউজ MD।